Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলে আৰু আজিলৈ আহিছো অসমীয়া সাহিত্যৰ 10টা প্ৰশ্ন উত্তৰ তেনেহলে আহকচোন আজিৰ আমাৰ এই ভিডিঅটো আৰম্ভ কৰো আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ব প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 লক্ষ্মীনাথ বেজবৰুৱা নাম্বাৰ 2 হেমচন্দ্ৰ গোস্বামী নাম্বাৰ 3 আত্মাৰাম শৰ্মা নাম্বাৰ 4 যতীন্দ্ৰনাথ দ্বাৰা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 যতীন্দ্ৰনাথ দ্বাৰা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 লক্ষ্মীনাথ বেজবৰুৱা নাম্বাৰ 2 হেমচন্দ্ৰ গোস্বামী নাম্বাৰ 3 আত্মাৰাম শৰ্মা নাম্বাৰ 4 যতীন্দ্ৰনাথ দ্বাৰা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 লক্ষ্মীনাথ বেজবৰুৱা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰিয়তমাৰ চিঠি চুটি গল্পৰ জনক কোন আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 হেমচন্দ্ৰ গোস্বামী নাম্বাৰ 2 যতীন্দ্ৰনাথ দ্বাৰা নাম্বাৰ 3 আত্মাৰাম শৰ্মা নাম্বাৰ 4 চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 হেমচন্দ্ৰ গোস্বামী আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 হেমপ্ৰভা নাম্বাৰ 2 পুষ্পলতা নাম্বাৰ 3 নলিনীবালা দেৱী নাম্বাৰ 4 মীৰা শৰ্মা আৰু এই কোৱেশ্চনটোৰ এনসাৰটো হৈছে নাম্বাৰ 3 নলিনীবালা দেৱী আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 বিৰিঞ্চি কুমাৰ বৰুৱা নাম্বাৰ 2 পদ্মনাম গোহাঁই বৰুৱা নাম্বাৰ 3 আনন্দৰাম বৰুৱা নাম্বাৰ 4 লক্ষ্মীনাথ বেজবৰুৱা আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 পদ্মনাম গোহাঁই বৰুৱা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম সাহিত্য অকাডেমি বঁটা লাভ কোনে কৰিছিল আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 ডক্টৰ ভূপেন হাজৰিকা নাম্বাৰ 2 যতীন্দ্ৰনাথ দ্বাৰা নাম্বাৰ 3 ডক্টৰ লক্ষীনন্দন বৰা নাম্বাৰ 4 মিত্ৰদেৱ মহন্ত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 যতীন্দ্ৰনাথ দ্বাৰা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া প্ৰকাশিত অভিধানখনৰ নাম কি আৰু এই কোৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 হোমকোষ নাম্বাৰ 2 অসমীয়া আৰু ইংৰাজী অভিধান নাম্বাৰ 3 অসমীয়া অভিধান নাম্বাৰ 4 এটাও নহয় আৰু এই কুৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 2 অসমীয়া আৰু ইংৰাজী অভিধান আৰু ইয়াৰ পিছৰ কুৱেশ্চনটো হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আৰু এই কুৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 হোমকোষ নাম্বাৰ 2 বহল ব্যাকৰণ নাম্বাৰ 3 আসাম বুৰঞ্জী নাম্বাৰ 4 মৃত্যুঞ্জয় আৰু এই কুৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 3 আসাম বুৰঞ্জী আৰু ইয়াৰ পিছৰ কুৱেশ্চনটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি আৰু এই কুৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 মৃত্যুঞ্জয় নাম্বাৰ 2 মাকাম নাম্বাৰ 3 বনফুল নাম্বাৰ 4 কথাগীতা আৰু এই কুৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 1 মৃত্যুঞ্জয় আৰু ইয়াৰ পিছৰ কুৱেশ্চনটো হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি আৰু এই কুৱেশ্চনটোৰ অপচন কেইটা হৈছে নাম্বাৰ 1 বনকুঁৱৰী নাম্বাৰ 2 সুৰভি নাম্বাৰ 3 বনফুল নাম্বাৰ 4 বিনবৰাগী আৰু এই কুৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব নাম্বাৰ 4 বিনবৰাগী আৰু আজিৰ এই 10টা কুৱেশ্চন এনসাৰৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে আৰু যদি এনে ধৰণৰ কুৱেশ্চন এনসাৰ পাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে